Hello everyone, good Modicare morning. Changing life with Modicare by পৰিস্মিতাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই মোৰ ভিডিঅ'ত আমাৰ Modicare যিটো আৰবান কালাৰ ৰেঞ্জ আছে তাৰে এটা প্ৰডাক্টৰ ডেমো লৈ আহিছোঁ, লগতে তাৰ বিষয়ে অলপ কমো। এইটো হৈছে আমাৰ বিশেষকৈ মহিলাসকলৰ খুব প্ৰিয় এটা হ'ব পাৰে বস্তু, সেইটো হৈছে মেকআপ মেল্টিং ৱাইপছ। অৰ্থাৎ সকলো মহিলাই কম বেছি পৰিমাণে মেকআপ কৰে, নহয় জানো? ময়ো কৰোঁ, মানে ইমান হেভি মেকআপ বুলি নহয়, মানে হেভি মেকআপ হওক বা লাইট মেকআপ হওক, যেতিয়া মানুহে মেকআপ কৰে আৰু মেকআপ কৰি যেতিয়া বাহিৰত যায়, আকৌ বাহিৰৰ পৰা যেতিয়া ঘূৰি আহে, তেতিয়া কি হয়, মানে বিশেষকৈ ঠাণ্ডা দিনত বহুত মানুহে আহিয়ে মানে পানী লগাব নিবিচাৰে, মানে ফেচ ৱাছ কৰিব নিবিচাৰে। তো সেইসকল লোকে যদি এই মেকআপ মেল্টিং ৱাইপছখনেদি মুখখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰে, তেনেহ'লে বৰ ধুনীয়াকৈ ই পৰিষ্কাৰ হৈ যায় আৰু মুখত হেভিৰ পৰা লাইট মেকআপলৈকে সকলো মেকআপেই অতি সহজে নাইকিয়া কৰি দিয়ে। আৰু এই মেকআপ মেল্টিং ৱাইপছত আমাৰ কেমোমাইল বুলি এবিধ ফুল আছে, তাৰ এক্সট্ৰেক্ট দিয়া হৈছে আৰু ইয়াৰ স্মেলটোও বহুত ধুনীয়া হয়। লগতে এই পেকেটটোত 30খন ৱাইপছ থাকে। এইটো এতিয়া মানে নাইকিয়া হ'বলৈ গৈছে। মই এইটো ইউজ কৰি থাকোঁ কাৰণে এইটো পাতল লাগিছে, কিন্তু এইটো যেতিয়া মানে নতুন হৈ থাকে ই পূৰা শকত হৈ থাকে। আৰু এই পেকেটটোৰ MRP হৈছে 270, কিন্তু সকলোৱে জানে, মানে যিসকলে জানে যে Modicare যাৰ ID থাকে সেইসকল লোকে এইটোত মানে 270 দি নিকিনাকৈ হয়, আৰু তেওঁলোকে এইটো 10 to 20% ডিছকাউণ্ট পায়, যেনে ময়ো পাই আছোঁ। তো মই এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ এখন উলিয়াই ইয়াৰ ভিতৰত। আৰু এইটো চাওক, ইমান ধুনীয়াকৈ এটা বক্সৰ নিচিনাকৈ থাকে, মানে ধুনীয়াকৈ সি ছেভ হৈ থাকে। আৰু জাষ্ট আপুনি ইয়াৰ পৰা এইটো এনেকৈ কুচাই মেলি তাৰপৰা এখন উলিয়াই আনিলেই মানে এখন আপুনি ইউজ কৰিব পাৰিব। আৰু এইখন বৰ ডাঙৰো হয় চাইজটো। মই এইখন ইউজ কৰি বহুতেই ভাল পাওঁ, মানে ইয়াত যিটো স্মেল আছে, যেতিয়া মই মুখত এইখনেদি এই ৱাইপছখনেদি মুছোঁ, কিবা ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহে। এতিয়া আপোনালোকে দেখিছে মোৰ মানে অলপ মেকআপ আছে মোৰ ফেচত, তো সেইখিনি মই এইখন ৱাইপছেদি নাইকিয়া কৰিম। জাষ্ট এনেকৈ ল'লেই হয়। ৱাইপছটোতো বহুতেই লগায়ে, বজাৰৰ ৱাইপছে লগায়, কিন্তু আমাৰ এই ৱাইপছখন মানে কিবা এটা বিশেষ কিবা গুণ এটা থকা নিচিনা লাগে, মোৰ ইমান ভাল লাগে। এতিয়া দেখিছে, মই লিপষ্টিকখিনিও গুচাই দিওঁ। কিমান সহজতে এৰি গৈছে। লগতে এই আইলাইনাৰটো যিটো আছে সেইটোও বৰ সহজেই সোনকালে মানে আঁতৰাই দিয়ে। আৰু যিসকল লোকে পাৰ্টিত গ'লে হেভি মেকআপ কৰে, বা যিসকল লোক ছোৱালী কইনা হয়, তেওঁলোকেও যদি এই ৱাইপছখনেদি মুচিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ সোনকালে মানে সেই যিবোৰ মানে মেকআপ থাকে সেইটো অতি সহজেই নাইকিয়া হৈ যাব। এনেকুৱা নহয় যে আপোনালোকে এইখন মানে ইউজ অকল ঠাণ্ডা দিনতহে কৰিব লাগে, কিন্তু গৰম দিনতো যেতিয়া বাহিৰৰ পৰা আহে তেতিয়া আপুনি বোলে পটককৈ মুখখন ধুবলৈ নগৈ যদি এই ৱাইপছখনে প্ৰথমতে মুচি লয় মেকআপটো, তেতিয়াও আপুনি বহুতখিনি আৰাম পাব। আৰাম মানে কি, মেকআপটোতো যায়, তাৰ লগতে বৰ ধুনীয়া এটা স্মেলিং আহি থাকে মুখত। দেখিছে কিমান ধুনীয়াকৈ মোৰ মেকআপবোৰ আঁতৰি গ'ল। এখন পূৰা সম্পূৰ্ণ তাত মেকআপবোৰ লাগি আহিলে। তো এতিয়া মই কি কৰিলোঁ, মোৰ মুখখন পূৰা মেকআপখিনি গুচাই দিলোঁ। আৰু মেকআপটো চোৱাৰ পিছত সদায় কি কৰিব লাগে, টোনাৰ ইউজ কৰিব লাগে। তো মই ইউজ কৰিছোঁ আমাৰ Modicare শ্লোকাৰ এটা ৰেঞ্জ আছে, তাৰে এইটো হয়। এইটো 3টা কাম কৰে, সেইকাৰণে 3 in 1 ইয়াক লিখা আছে, ক্লিনজাৰ, টোনাৰ আৰু মেকআপ ৰিমুভাৰ। ইও মেকআপ ৰিমুভ কৰিব পাৰে, কিন্তু মই যিহেতু এতিয়া এইখনেদি মেকআপটো গুচালোঁ, সেইকাৰণে মই ইয়াক এতিয়া কি কৰিম, এজ এ টোনাৰ হিচাপে অকণমান লৈ পেলাই এইটো টোনাৰ হিচাপে মই এতিয়া ইউজ কৰিছোঁ। আৰু টোনাৰ লগালে স্কিনখনৰ এটা গ্ল' আহে। হৈ গ'ল, মোৰ মেকআপটো নাইকিয়া কৰিও হৈ গ'ল, আৰু লগতে টোনাৰ লগাই দিলোঁ আৰু মুখখন এটা চাইনিং আহিলে। তো আজি মই ভিডিঅ'ত ইমানখিনিতে সামৰিব লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু এই মেকআপ মেল্টিং ৱাইপছটোৰ কথা যদি কোনোবা Modicare নকৰাসকলে জানিব বিচাৰে কেনেকৈ পাব বা কেনেকুৱা ইয়াৰ কাম,
সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মই দি থোৱা কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু লগতে যদি মডিকেয়াৰ বিষয়ে আৰু কিবা জানিব লগা থাকে তেতিয়াও মোক কণ্টেক্ট কৰিব পাৰিব। তো আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ।